আমাৰ ঘৰৰ ওচৰতে বোৱাৰীগালেও খাই আছে আৰু বহুতে খাইছে মানে গোটেই পথাৰখনত মানে যোনে যোনে খাই আছে য'ত ত'ত। আৰু মই মানে আজি খাবলৈ নাপালোঁ মানে ৰুটি মাংস খোৱাৰ কথা আছিলে। আমাৰ পোৱালিকেইটাই মানে খাবলৈ নিদিলে মোক, আমাৰ ভাইটিটোৱে মানে যাবলৈ নিদিলে মোক, বেয়া লাগিলে আৰু যাবলৈ। মই মানে কালি গাহৰি মাংস খাই দিলোঁ, পেটটো তোমাৰ একদম বেয়া কৰি পেলালে। এতিয়া তোমাৰ গৈ আছোঁ, তোক দেখা জানো অকল ব্ৰইলাৰে পালি মানে চবফালে অকল আজি ধোঁৱাই ওলাইছে, সেইফালেও ধোঁৱা ওলাইছে, সেইফালে নাযাওঁগৈ, একদম জানৰ ওচৰলৈকে যাম। মোৰ লগৰকেইটাই মানে পাৰ্টি খাই আছে মানে মোক নক'লে। আমাৰ হেৰি বেয়া বস্তু খাইছে, তোমাৰ বেয়া বস্তু এতিয়া নাখাওঁ, একদম খাবলৈ মন নাই। বেয়া বস্তু খালেই তোমাৰ আকৌ হস্পিটেল পাবগৈলগীয়া হয়, একদম বেয়া কণ্ডিশ্যন হৈ যায়, নাখাওঁ। গাইছ মানে ডেকা ল'ৰাগালৰ ওচৰলৈ আহিলোঁ, 7টা ফুল খাই আছে। বাপৰে, মানুহ লুটি খাই পৰি থাকিব দেখোন এনেকৈ হ'লে। 7টা ফুল তোমাৰ চলাই আছে তাহাঁতি কামটো, মাংস পুৰি পুৰি খাইছে। আৰু দুটামানক দেখুৱামগৈ এতিয়া, ৰুটি শুকান ৰুটি খাই আছে ৰ'ব।